হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছোঁ PVRত, চিটি চেণ্টাৰ PVR। তো ইয়াতে আমি এখন মুভি চাবলৈ আহিছোঁ, সূৰ্যবংশী। হয়তো বহুতে চাইছে, তো মই ভাবিলোঁ যে মুভিও চাব আহিছোঁ, দিনটো কি কি কৰোঁ আপোনালোককো দেখুৱাওঁ। তো ব'লক, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মুভি ষ্টাৰ্ট হ'বলৈ এতিয়াও 10 মিনিট বাকী আৰু অডিয়েঞ্চ আহি আছে আৰু বহুত খালী আছে। আমি যিহেতু ৰাতিপুৱাৰ শ্ব' চাব আহিছোঁ, গতিকে মানুহ বহুত বেছি নাই, কিন্তু ভালো হৈছে, কম মানুহ হ'লেই ভাল। কালিও আমি একচুৱেলি আহিছিলোঁ, কিন্তু ইভিনিং আমি টিকেটেই নাপালোঁ। ইভিনিং শ্ব'ৰ কাৰণে বহুত বেছি এডভান্স বুকিং থাকে, সেইকাৰণে ভাবিলোঁ কি চালেই হ'ল আৰু কোনোবা এটা টাইমত। সেইকাৰণে আমি মৰ্ণিঙে চাবলৈ গুচি আহিলোঁ 10:30ত। মই মুভিৰ কেইটামান ক্লিপ এড কৰিছোঁ, কিন্তু আই এম এক্সট্ৰিমলি চৰি, মই ইয়াতে অডিঅ'টো মিউট কৰি দিব লগা হৈছে, কাৰণ কপিৰাইট লাগি যায়। এইবোৰ বিৰাট ভেজাল হৈ যায়, মই ইমান নাজানো, মই একেবাৰে নতুন ইউটিউবত। চ' অকণো বেয়া নাপাব আপোনালোকে, কিন্তু শেষলৈকে ভিডিঅ'টো চাই মুভি শেষ হ'ল আৰু আমাৰ পইচাও শেষ হ'ল। এতিয়া যাব লাগে, বহুত বেছি ভোক লাগিছে, সোনকালে কিবা এটা খাই ল'ব লাগে। মুভিখনৰ ফিডবেকটো যদি দিওঁ, বহুত দিনৰ পিছত চালোঁ কাৰণে ভাল লাগিলে, কিন্তু ইমান বেছি ভাল মুভিখন লগা নাই। এতিয়া আমাৰ কলিতাই স্কুটিখন বিচাৰি ফুৰিছে, নাপালে মানে ক'ত থ'লে বিচাৰি, কিন্তু মোৰটোৱে হ'ব। মই ইফালে পূৰা মনত আছে, এইফালে গাড়ীৰে পাৰ্কিং। এইখন আমিতো 2 নম্বৰত থৈছিলোঁ, 1 নম্বৰ। কি কৰিব গমেই নাপায় ধুনীয়াকৈ। আমি আহি এখন ফেঞ্চি বজাৰৰ বিখ্যাত মানে ভিতৰুৱা বজাৰত সোমাই গ'লোঁ। এইখন আছে মুছলিম মাৰ্কেটৰ ভিতৰত, আৰু এইখনত নোপোৱা বস্তু আচলতে একোৱেই নাই। আপোনালোকে ভিডিঅ'খিনি চাই থাকক, গম পাব কিমান কি বস্তু এইখনত পায়। বেগ লাগে, চেণ্ডেল লাগে, ফুল লাগে, আপোনাৰ হোম এচেঞ্চিয়েল কিবা লাগে, এভৰিথিং পাব। आधा ऊपर आधा इधर। आधा नहीं है, आधा इतना में कहाँ रहेगा, ये जो जाम है। ভাল দেখা নাই, নীলাজয় ভাল দিছে ন? প্লাম चलो मेरा सब खाना वाना दे दो। आलू आपको यही देके हंसा था। हम क्यों हंसेगा देखो? और अब सबसे बोल रहे थे
আজি দিনটো বহুত বেছি ঘূৰিলোঁ আৰু ঘূৰি ফুৰি এতিয়া নাটক চালোঁ নাটক চাই আহি আমি এতিয়া গৰম গৰম চাহ হোৱা বুলি আছে চাহ খাব লৈছোঁ আৰু এয়া কেটলি পিঠা তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই